KSA Bokazan District Committee tumpen CEM afan kang thum karni pon. KSA Bokazan District Committee tumpen Chipatiripi pon si Karibiang long Otramas Councilor CEM Dr. Tuliram Ronghanga pan dilai pen hanjang lang somet hangasai heman kang thum karni mati bait relia jai me kedeng pon padu. Sonse alang tumpen athipik en pon ateng laki isi Karibiang long arada pan birta ki mi mate Karibiang long Otramas Council Police padu pon pupu ke pangdak pona puthaksi alang tum ning karong ang thek chepak lang pen si bait reli paman pon lopusi than pachini pon. Adun thu CEM Dr. Tuliram Ronghang alang li dode sang se development ki claim la pen education mate tok lang amo hin ardi ki piduna joksi kedam tang penon ana bangki Karibiang long along HSLC la pen HS along ke pasa phainang bat mu chetlo pusalang le tumpen ningje pon se choro pajir pon thu Bokazan pe Egyptian rong pinang ke lo birta Malong News গতিকে সকল শিক্ষা ক্ষেত্ৰ নহয় সকলো সমস্যা কাৰ্বি আংলঙৰ জনগোষ্ঠীৰ সমস্যা তেখেতসকলে সদায় মাত মাতি থাকে গতিকে মই তেখেতৰ লগত যিটো কাৰ্বি আংলঙত এটা স্থায়ী শান্তিৰ আৰম্ভ কৰি কাৰ্বি আংলং বেলেগ বেলেগৰ সমস্যা সেই গোটেইখিনি সমস্যাবিলাকৰ লগত তেখেতসকলৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মই বিচাৰোঁ আপোনালোকে জানে কাৰ্বি আংলঙত বহুদিনৰ পৰা আমি আন্দোলন কৰি আছোঁ সেইটো হৈছে ৰাজনীতিক সমস্যা এইবিলাকৰ গোটেইখিনি সমস্যা পূৰণ কৰাৰ স্বাৰ্থত আমি একেলগে আছোঁ থ্যাংক ইউ কেএসএ প্ৰেচিডেণ্ট ৰংহাং প্ৰতি আপোনালোকৰ সমৰ্থন কেনেকুৱা আজি আমি যোৱাবাৰ 246 অট'নমাছ কাউন্সিল ছেশ্যনত যে ভিলেজ পুলিচ আৰু টাউন পুলিচ এইটো যে ডিছকাছ কৰি পেলাই যে কিবা কৰিব একটো পাছ কৰিব পাৰিছে এইটো কাৰণে আমি কাৰ্বি ছাত্ৰ সন্থাৰ হৈ আমি ৱেলকাম কৰিছোঁ এইটো ৱেলকাম কৰাৰ কাৰণে আমি জিলাৰ পৰা এতিয়া আমাৰ নিজৰ অফিচ ইয়াত কৰিয়াজানলৈকে আমি ৱেলকাম কৰিম কাক কৰিলে CM ছাৰক আমি আদৰি হয় ঠিকে আছে তেতিয়া আপোনালোকৰ বিজেপিৰ প্ৰতি আপোনালোকৰ কেনেকুৱা সমৰ্থন আমি বিজেপিৰ সমৰ্থন কৰিলোঁ বুলি আমি কোৱা নাই আমি এতিয়া যে টিম কাৰ্বি আংলং হৈ কাৰ্বি আংলঙৰ কাৰণে যে উন্নয়ন ক্ষেত্ৰত যে কাম কৰি আছিলে সেইমতে আমি ডক্টৰ তুলিৰাম আমি সমৰ্থন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে কাৰ্বি আংলং ৰাইজে ডক্টৰ তুলিৰাম ৰংহাঙৰ ওপৰত আশা কৰি সমৰ্থন কৰি পেলাই অহা দিনত কাৰ্বি আংলঙৰ কাৰণে আৰ্টিকল 244 মতে ৰূপায়ণ হ'ব বুলি আমি আশা আছোঁ থেংক ইউ Tum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta